নমস্কাৰ বিউটি সিক্ৰেটৰ সন্ধ্যাৰাগিনী চেনেলটোলৈ মই সন্ধ্যাৰাগিনীয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব আৰু মোৰ চেনেলটোত এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। মোৰ আজিৰ ভিডিঅ'টো মহিলাসকলক লৈ মই বেছিক লৈ আহিছোঁ। প্ৰথমতে মই আপোনালোকক এটা কথা সুধিব খোজোঁ যে আজিৰ সমাজতো কি আমাৰ নাৰীৰ অধিকাৰ পুৰুষতকৈ কম নেকি? আপোনালোকে মোক জনাবচোন। আচলতে এই প্ৰশ্নটোৰ উত্তৰ যদি মই মোৰ অনুভৱেৰে কওঁ তেতিয়াহ'লে এই কথাটো আজিও এনেদৰে চলি আহিছে। হয়, কিছু কিছু অঞ্চলত বা কিছু কিছু গ্ৰাম্য অঞ্চলত কিছু কিছু সমাজত আজিও এনেধৰণে চলি আহিছে য'ত পুৰুষতকৈ নাৰীৰ অধিকাৰ আচলতে কম বুলি ভবা হয়। নাৰীসকলক কোনো ক্ষেত্ৰত আগস্থান দিয়া নহয় বা নাৰীসকলে পুৰুষৰ আগত মুখ খুলি কথা ক'বলৈ ভয় কৰে বা তেওঁলোকে নিজ ইচ্ছাৰে কোনো কাম কৰিব নোৱাৰে। কিন্তু ইয়াতে মই এটা কথা কওঁ, বৰ্তমান আমি একবিংশ শতিকাত আমি বসবাস কৰি আছোঁ। পুৰুষ আৰু নাৰীৰ অধিকাৰ কেতিয়াও বেলেগ বেলেগ হ'ব নোৱাৰে। সকলোৰে অধিকাৰ সমানেই। কোনোৱে পুৰুষক অধিকাৰ বেছি বুলি ক'তো লিখি থোৱা নাই বা নাৰীৰ অধিকাৰ পুৰুষতকৈ কম বুলি ক'তো লিখি থোৱা নাই। সকলোৰে অধিকাৰ সমান। এইবিলাক ভাগ কৰিছে মানুহবিলাকে, পুৰুষৰ অধিকাৰ বেছি, নাৰীৰ অধিকাৰ কম। মোৰ লগত যদি আজি কিবা এটা বেয়া হৈছে সেইটো মাত মতাৰ অধিকাৰ কি মোৰ নাই? এগৰাকী নাৰীৰ লগত যদি আজি কিবা এটা বেয়া হৈছে সেই নাৰীগৰাকীৰ কি সেইটো কথাত মাত মতাৰ অধিকাৰ নাই? মই এইটো কথাত ক'ম যে কিছুমানে আজিও ভাবে যে অলপ নাৰীগৰাকীয়ে যদি সমাজত মিলা মিছা বেছিকৈ ঘূৰি ফুৰে বা কিবা এটা কৰিবলৈ ওলাই যায়, সেই নাৰীগৰাকী সেই সমাজখনৰ কিছুমান ব্যক্তিৰ দৃষ্টিত সেই নাৰীগৰাকীৰ চৰিত্ৰক লৈ আঙুলি উঠোৱা হয়। আজিও আমি এনেকুৱা সমাজত বাস কৰি আছোঁ য'ত এনেকুৱা মানুহ আছে যে আমি অকণমান কাৰোবাৰ লগত বেছিকৈ যদি মিলা মিছা কৰি থকা দেখোঁ, আমাৰ মহিলাসকলৰ হওক বা মহিলাসকলে যদি অলপ বেছিকৈ ঘূৰা ফুৰা কৰা দেখে, কিছুমান ব্যক্তিৰ এনেকুৱা ধৰণৰ মনোভাৱ যে তেওঁলোকে আচলতে আজিৰ সময়তো এনেকুৱা ঠেক মনোবৃত্তিৰ মানুহ, ইমান ঠেককৈ ভবা মানুহ যে আছে, মই কেতিয়াবা ভাবিলে সঁচাকৈ আচৰিত পাওঁ। আৰু আমাৰ সমাজত আজিকালি এনেকুৱা কিছুমান ব্যক্তি আছে, আজিকালি বুলি নহয়, এইটো আগৰ পৰা চলি আহিছে। আমাৰ সমাজত এনেকুৱা ব্যক্তি আছে যে যোনে পৰচৰ্চা কৰি খুব ভাল পায়। পৰচৰ্চা বুলি কওঁতে মই এটা কথা কওঁ, মোৰ ইউটিউব চেনেল খোলাক লৈও কিছুমানে আচলতে কৈছে দেই যে ইউটিউব চেনেল খুলিছে কি কৰিব, কাম বন নাই নেকি? মই কাম বন নাই বুলি আচলতে মই ইউটিউব চেনেল খোলা নাই। আচলতে যিহেতু ঘৰত এনেই থকা হয় সময়খিনি, গতিকে সময়খিনি এনেই গুচি যোৱাতকৈ মই আপোনালোকক দুআষাৰ কিবা এটা কৈছোঁ আপোনালোকৰ উপকাৰৰ বাবে, বা আপোনালোকে মোৰ যদি কিবা ভুল হৈছে সেইখিনি আপোনালোকে মোক শুধৰাই দিবলৈ মই এনেদৰে আপোনালোকৰ আগত আহিছোঁ। মোৰ কাম বন নাই বাবে বা কিবা কাৰণে মই আচলতে এনেদৰে মই ভিডিঅ' বনাবলৈ অহা নাই। মই আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সেইসকল ব্যক্তিকো কৈছোঁ, আচলতে সময়খিনি কোনো অপব্যৱহাৰ নহওক বাবেই মই এনেদৰে ভিডিঅ' বনাইছোঁ। মই কোনো কি কৰিব ইউটিউব ভিডিঅ' কৰি বা মই কিবা এটা ইনকাম কৰিম বুলি আচলতে ইউটিউবৰ পৰা মই সঁচাকৈ মোৰ ইউটিউব চেনেল খোলা নাই। সময়খিনি অতিবাহিত কৰিবৰ বাবেহে মই ইউটিউব চেনেলটো খুলিছোঁ। সেইসকল তেতিয়াহ'লে ভাবকচোন আপোনালোকে কেনেকুৱা ধৰণৰ আচলতে ব্যক্তি বাৰু আজিও আমাৰ এই সমাজত আছে। মই এগৰাকী ছোৱালী হ'লোঁ বুলি মোৰ কি তেওঁলোকে কি মুখে দেখিছে নেকি ইউটিউব চেনেল খোলা? মই এটা প্ৰশ্ন কৰিব খুজিছোঁ। মই ইউটিউব চেনেল খুলিলোৱে বাৰু, আৰু বহুত এনেকুৱা আছে যোনে ইউটিউব চেনেল খুলিছে বা কিবা কৰিছে, বহুত নাৰী আছে। মই খুলিলোঁ বুলিয়ে যে নাই, মই সেইটো বাৰু ঠিক আছে, মই সেইটো কথা বেয়াকৈও লোৱা নাই। আপোনালোকে যি কথা ক'বলৈ আছে কৈ থাকক, মই তেওঁলোকৰ এনেকুৱা ধৰণৰ কথাত কোনো মই যে ভিডিঅ' নবনাম বা ভিডিঅ' বনাবলৈ ৰখি যাম এনেকুৱা মই মনোভাৱ লৈ কেতিয়াও নাথাকোঁ। তেওঁলোকে কৈছে, তেওঁলোকে হয়তো কিবা এটা বেয়া দেখিছে তেওঁলোকৰ দৃষ্টিকোণৰ পৰা, সেইটো সেনেকুৱাও হ'ব পাৰে।
কিন্তু মই আপোনালোকক কথাটো ক'লোঁ আৰু লগতে তেওঁলোককো কথাটো ক'লোঁ যে তেওঁলোকে যি ভাবিছে যে মই কিবা এটা কাম বন নাই কাৰণে কিবা এটা ইউটিউব চেনেলটো খুলি আছোঁ বা ইনকাম এবাৰ ইউটিউবে পইচা ঘটিব ইউটিউবৰ সেইটো বুলি নহয় মই আচলতে আপোনালোকক ক'লোৱেই যে মই সময়খিনি অকল অপব্যৱহাৰ নহওক বুলিহে মই এনেদৰে দুআষাৰমান কিছুমান কথা লৈ মই আচলতে এনেকৈ মোৰ চেনেলটোত লৈ আহিছোঁ সিমানেই আৰু মই কৈ আছিলোঁ যে পুৰুষৰ আৰু নাৰীৰ অধিকাৰ এগৰাকী নাৰীৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ অধিকাৰ আছে পুৰুষৰ সমানে অধিকাৰ আছে এগৰাকী মাতৃয়ে এগৰাকী পুৰুষ আৰু এগৰাকী নাৰী দুয়োকে জন্ম দিয়ে পুৰুষগৰাকীৰ তোমাৰ বেছি অধিকাৰ আছে বা নাৰীগৰাকীৰ অধিকাৰ কম এনেকৈ বুলিতো ক'তো লিখা নাই বা এনেকুৱা ধৰণৰ কোনো কথা নাই মই যি ভাবোঁ গতিকে নাৰীসকলে যিসকল নাৰীয়ে আজিও এনেধৰণৰ সমাজত আচলতে বসবাস কৰিব লগা হৈছে বা কিবা তেওঁলোকলৈও মোৰ এই ভিডিঅ'টো আচলতে যাওক মই এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোককো মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকলৈ মই অনুৰোধ কৰিছোঁ যিসকলৰ ক্ষেত্ৰত আজিও এনেকুৱা হৈ আছে আপোনালোকে ওলাই আহক ওলাই আহি নিজে কিবা এটা কৰক নিজৰ ক্ষেত্ৰত মাত মাতিবলৈ শিকক কিয়নো আজি এনেকুৱা এই সময়ছোৱাত যদি আপুনি আপোনাৰ বাবে মাত নামাতে বেলেগে যে আপোনাৰ বিষয়ে মাত মাতিব বা বেলেগে যে আপোনাৰ ভালৰ কাৰণে কিবা এটা কৰিব সেইটো আপুনি কেতিয়াও ভাবি নাথাকিব আচলতে আমাৰ গাঁৱৰ চাহটোৱে আমাৰ শত্ৰু বুলি ভাবা হয় আজিকালি গতিকে তেনে ক্ষেত্ৰত বেলেগ কাৰোবাৰ পৰা যে কিবা এটা আশা কৰিব পাৰি সেইটো লৈ আপোনালোকে একেবাৰে ভাবি নাথাকিব নিজে ষ্ট্ৰং হওক নিজে ওলাই আহক মাত মাতক লগতে নিজৰ যি অধিকাৰ তাৰ বাবে আপোনালোকে ফাইট কৰক কিয়নো এনেকুৱা সময়তো যদি আপোনালোকে এই একবিংশ শতিকাটো যদি আপোনালোকে এনেদৰে ঘৰতে সোমাই বহি থাকে ইমান আবদ্ধ হৈ বা আপোনালোকে একো কৰিব নোৱাৰিব বা এনেকুৱা ধৰণৰ নিয়মেৰে আপোনালোকক বান্ধি থৈ দিছে তেতিয়াহ'লে এনে স্থলত আপোনালোকৰ নিজৰো এটা সন্তান সন্ততি যিহেতু হয়তো আছে গতিকে তেওঁলোকৰ ভৱিষ্যতটো কেনেকুৱা হ'ব আপোনালোকে এবাৰ ভাবি চাওকচোন তেওঁলোকৰ কাৰণে আপোনালোকে মাত মাতিবলৈ শিকিব লাগিব গতিকে নাৰীসকলক মহিলাসকলক মই কৈছোঁ কোনো ক্ষেত্ৰতে আপোনালোকে কোনো কথাত পিছ পৰি নৰ'ব আপোনালোকে কৰ্মৰ ক্ষেত্ৰতে হওক বা আপোনালোকে যি কাম কৰি ভাল পায় আচলতে যি কৰ্মৰ দ্বাৰা আপোনালোকৰ নিজৰ নাম হয় নিজৰ সন্মান হয় লগতে ঘৰখনৰ সন্মান বাঢ়ি আহে অঞ্চলটোৰ নাম গৌৰৱ হয় সেনেধৰণৰ কাম কৰক আৰু লগতে আগবাঢ়ি আহক আপোনালোকে সঁহাৰি বহুতৰে পাব মই আপোনালোকক এইটো কথা গ্যাৰাণ্টি দি ক'ম আপোনালোকে যদি সঁচাকৈ এনেদৰে নিজৰ ক্ষেত্ৰত মাত মাতিবলৈ আগবাঢ়ি আহে আপোনাৰ লগত যদি আজি বেয়া হৈছে আপোনাক আজি ঘৰত বা আজিকালি বহুত দেখা যায় এনেকুৱা বিয়া হৈ যোৱাৰ পিছত বা যৌতুক প্ৰথা থাকে কোনোবা এজনী স্বামী দুদিনমানৰ আগত এগৰাকী মহিলা এই ভিডিঅ' এটা খুব ভাইৰেল হৈছিলে ফেচবুকত মই আচলতে তেখেতৰ নামটো পাহৰিলোঁ খুব ধুনীয়াকৈ সুন্দৰকৈ নৃত্য কৰিছিল নিজৰ বিয়াত তেওঁ ছুইচাইড কৰিব লগা হ'ল আচলতে তেওঁ কিবা এটা মানসিক চাপ আচলতে ভুগিলে যাৰ বাবে আচলতে তেওঁ ছুইচাইড কৰিব লগা হ'ল তেওঁ যদি তেনেকুৱা কৰাতকৈ তেওঁ যদি খুলি পিনি কথাখিনি ক'লে হয় বা বেলেগৰ লগত শ্বেয়াৰ কৰিলে হয় তেওঁ সহায় কৰোঁতা মানুহ নোলালেহেঁতেনে আপোনালোকে মোক কওকচোন গতিকে আপোনালোকে নিজক লৈ যুঁজিবলৈ শিকক নিজৰ যি আপোনাৰ লগত যদি কিবা এটা বেয়া হৈছে আপোনালোকে সেইটো খুলি ক'বলৈ শিকক নিজৰ লগত ফাইট কৰিবলৈ শিকক কেতিয়াও এনেধৰণৰ পদক্ষেপ বাছি নল'ব ছুইচাইডৰ দ্বাৰা পদক্ষেপ বাছি নল'ব সি আপোনাৰ জীৱনটো কেতিয়াও আপোনাক শান্তি দিব নোৱাৰে বা তাৰ ফলত আপোনাৰ পৰিয়ালে কষ্ট পাব আপোনাৰ জন্মদাত্ৰী মাতৃ পিতৃ হয়তো বা আপোনাৰ সতি সন্ততি তেওঁলোকে মনত কষ্ট পাব তাতকৈ বেছি বেলেগে আপোনালৈ অকণমান দুখ প্ৰকাশ কৰিব যোনে আপোনাৰ লগত তেনেকুৱা বেয়া কাম কৰিছে বা কিবা অকণমান পেলাব কিন্তু সেনেকুৱা কৰাতকৈ নিজেই মাত মাতিবলৈ শিকক আচলতে বহুজনে আগবাঢ়ি আহিব আপোনালোকক সহায় কৰিবলৈ মই যি অনুভৱ কৰিছোঁ তাক লৈ কৈছোঁ গতিকে পুৰুষতকৈ কাৰো আচলতে তলত থাকি বা কাৰো কিছুমান ক্ষেত্ৰত আমি পুৰুষৰ সকলৰ কথাও আমাৰ স্বামী বা আমাৰ পিতৃয়ে হওক তেওঁলোকৰ কথাও আমি মানি চলিব লাগিব কিন্তু সেই বুলি এনেকুৱাকেও নহয় যে আপোনালোকক যি বান্ধি ৰখা বা এইটো সকলো কামৰ পৰা যদি আপোনালোকক বঞ্চিত কৰি ৰাখে বা এইটো কৰিব নোৱাৰিব সেইটো সেনেধৰণৰ ক্ষেত্ৰত আপোনালোকে মাত নমতাকৈ নাথাকিব নিজক লৈ ফাইট কৰিবলৈ শিকক আগবাঢ়ি আহক সমাজত ওলাই
ওলাই ফুৰক বা প্ৰতিটো ক্ষেত্ৰতে আগভাগ লওক মই ভাবোঁ সঁচাকৈ যদি আপোনালোকে এনেকুৱা কৰে তেতিয়াহ'লে আপোনাক হয়তো দুজনে হাঁহিব বা কোনোবাই ক'ব কিবা এটা কিন্তু আপোনাক ছাপোৰ্ট কৰোঁতা 100 জন ওলাব মই সঁচাকৈ কৈছোঁ গতিকে নাৰীসকলক মই অনুৰোধ জনাইছোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে যে ফাইট কৰিবলৈ শিকক নিজক লৈ আৰু এনেকুৱা ধৰণৰ সুইচাইডৰ দৰে মনোভাৱ বা এনেকুৱা ধৰণৰ জীৱনটোক শেষ কৰি দিয়া মনোভাৱ এইবিলাক আপোনালোকে ভুলতো নকৰিব কিয়নো আপোনাৰ জীৱনটোৰ লগত বহুতৰে জীৱন আচলতে সাঙুৰ খাই থাকে গতিকে এইবিলাক কৰাতকৈ নিজৰ লগত যুঁজিবলৈ শিকক মই আজি আপোনালোকৰ আগত এইখিনি কথাকেই ক'লোঁ মোৰ ভিডিঅ'টো আচলতে মোৰ টপিকটোৰ লগত খাপ খাই পৰিছেনে নাই মই কথা মাজতে মোৰ ইউটিউব চেনেলৰ বিষয়ে যি কথা কৈছিলে মই সেইকেইটাও ক'লোঁ অলপ হয়তো মোৰ চেনেলটো মানে মোৰ বিষয়টোৰ পৰা অকণমান পৃথকো হৈ গৈছে যদি মই এইখিনি কথা কওঁতে আপোনালোকক কিবা ভুল দেখা পাইছে মোক ক্ষমা কৰি দিব আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে মোৰ লাইক কমেণ্ট কৰি মোক জনাব আৰু কিবা ভুল দেখিলে মই পুনৰবাৰ কৈছোঁ আপোনালোকে মোক আপোনালোকে শিকাই বুজাই দিব মই নিশ্চয় সেইখিনি শিকিবলৈ চেষ্টা কৰিম নজনাটো মই জানিব চেষ্টা কৰিম আৰু কিবা নুবুজিলে মই সেইখিনি আপোনালোকে যদি মোক ভালদৰে বুজাই দিয়ে মই বুজিব চেষ্টা কৰিম আৰু ইয়াতে মই আৰু এটা কথা কওঁ কিছুমানে ভিডিঅ'টো ডিছলাইক কৰে বা কিবা সেইটো কোনো মোৰ কাৰণে ডাঙৰ কথা নহয় কিন্তু তথাপিও মই কৈছোঁ আপোনালোকে ডিছলাইক কৰাতকৈ মোক কথাটো বুজাই দিব যে তোমাৰ ভিডিঅ'টো এইখিনিত ভুল হ'ল ভণ্টি এইখিনি শুধৰাবলৈ চেষ্টা কৰিবাচোন মই সঁচাকৈ কৈছোঁ আপোনালোকক মই যিমান পাৰোঁ মোৰ সাধ্যৰে মই চেষ্টা কৰিম শুধৰাবলৈ আপোনালোকে সেনেদৰে কথাটো ক'লে আচলতে মই বেছি ভাল পাম ডিছলাইকটো কৰি দিয়াতকৈ ডিছলাইকো কৰি দিব বাৰু কোনো কথা নাই লগতে মোক কথাটো এনেদৰে কমেণ্ট বক্সত জনায়ো দিব যে তোমাৰ এইখিনিত ভুল হৈছিল সেইবাবে তোমাৰ ভিডিঅ'টো মই ডিছলাইক কৰি দিলোঁ বা মই এইখিনিত ভুল দেখিলোঁ কাৰণে তোমাৰ ভিডিঅ'টো ডিছলাইক কৰিলোঁ সেনেকৈ ক'লে মই আচলতে বুজি পাব পাৰোঁ বা মই কথাখিনি শুধৰাব পাৰিম মই ইমানখিনিকে আপোনালোকৰ আগত আজি ভিডিঅ'টোত আগবঢ়ালোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে পুনৰবাৰ কৈছোঁ লাইক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ